আমি এটা পাই গ'লোহি আৰু ইয়াত যোনটা মাল পাই গ'লোঁ আমি তো পুৰা মজা হ'বলৈ গৈ আছে আপোনাক চেপি নিদিলেই হ'ল আৰু এইকেইটা চিঙি লৈছোঁ নে সেইকেইটা চিঙি ল'ব লাগিব এইকেইটা এতিয়া বনাব এক্সপিৰিয়েঞ্চ সকলোৱে নাথাকে ন এতিয়া এইকেইটা পেলাই দিম এইবোৰ এইখিনি চব খোৱা বস্তুৱে আৰু বেয়াখিনি পেলাই দিছোঁ দাগ চাগবোৰ পিছল এইখিনি তেলখিনি আমাৰ ককা খালে এটা স্বাস্থ্যৰ কাৰণে কেনেকুৱা মানে কি হয় মানে জানে নেকি কুকুৰাটো নাই মানে সেইটো কথা নাই নাজানো নাজানে ন এইকেইটা ভাঙি ল'লে আৰু পাৰিম আৰু নহ'লে নোৱাৰোঁ নহয় হাতত জমটোত মইহে হৈছোঁ গোলাগতে পৰা বাইদেউ চাব লাগে এইটো পিছল হৈ গৈছে পইচা দি থাকা তুমিয়ে কৈ থাকা একো নহয় মানে পাব্লিকে বুজি পালে হৈ গ'ল তুমি কৈ থাকা একো নাই তোমাৰ মতে কৈ থাকা আমাৰ বহুত দুখৰ দিন চলি আছে মোবাইলত বেছি চাৰ্জো নাই তো অলপহে খুলিব পাৰিছোঁ দাদা ককাখিনি ক'ৰপৰা আনিছে ডিগবৈৰ ন কি ক'বা এইটো নদীত পোৱা নে পথাৰত পোৱা নে কি মানে কি কথা ক'বা ন তো বিশেষকৈ ক'ব নি ককা খালে কেনেকুৱা কি লাভ হয় দেহত কি শক্তি পায় নাজানে ন কিন্তু সেইদিনাখন আহি পিনে ৰাতি আহি খাইছিলোহি ন দাদাকেইজনৰ লগত বহুত ভাল লাগিলে সেইকাৰণে আহিছোঁ আৰু পেষ্ট আদা পেষ্ট মোবাইলৰ বেটেৰী কিমান আছে কিমান টাইম লাগিব বনিবৰ কাৰণে 15 মিনিটত ককৰা ৰেডি পুৰা হৈ আছে আৰু ইয়াৰ পিছত পিঁয়াজ আৰু জলকীয়া ৰেডি হৈ আছে আপুনি ওলো বিলাহী আদা নহৰু Bueno.
লোভৰ পানী পূৰা পৰি আছে, খাওঁ লাগি আছে। এতিয়া পিঁয়াজ দি দিছে। ভালকৈ চাই থাকক দেই, যাই থাকক। এতিয়া আদা নহৰু কেনেকুৱা কোৱা ফিলিং ভালেই হৈছে, কিন্তু নাৰ্ভাছ হৈছোঁ। মই যেনেকৈ নাৰ্ভাছ হৈছোঁ, দাদাও চাগে নাৰ্ভাছেই হৈছে। দাদা মুখখনো দেখাব নাই দিয়া। চাটনাটো ৰেডি হৈ গ'ল। এতিয়া কিহৰ লগত খাবা পিছে? খাব লাগিব, এইটো দেখা যাওক। 3জন দাদা আহিব, 3জন দাদাৰ লগত খাম। 3জন দাদা আহিব। ধুনীয়া চেন মাৰি আছোঁ। তুমি লৰাই দিলা আৰু পুৰা গোন্ধ ওলাইছে যে। ওলাইছে ন? এইবোৰ চব কেনেকুৱা লাগিব? মোক মস্তি লাগিব নে? খাবা আৰু ধনিয়া ধনিয়া দি দিব। কি দিছে? ধনিয়া এই কি ধনিয়া? মান ধনিয়া। তো ৰেডি হৈ গ'ল। আমি এই জেগাত ধুনীয়া নিজন জেগা এটা ধৰি কিনি খাম, হয় নাই? দাস এই গামলাত কিবা আছে চাবি। তো এতিয়া পেকিং কৰা হৈছে। আমি পেকিং কৰি লৈ যাম আৰু খামগৈ আৰু বেলেগ এঠাইত। ধুনীয়াকৈ খাম, বহুত ভাল লাগিল। এতিয়া আহি আছোঁ, তো বহুত ভাল লাগিলে। মানে এইটো কি কয়, এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিলে। কামোৰ লাগিলে, বহুত লাজো লাগিলে। কেনেকুৱা লাগিছে আপোনালোকে ক'ব, আৰু আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব। তো ভাল লাগে বস্তুটো। এতিয়া আমি গৈ আছোঁ সেই বস্তুটো উপভোগ কৰিব কাৰণে। তো 3জন ককাই আহিব, তো 3জন ককাইৰ লগত আমি উপভোগ কৰিম খাব কাৰণে। অ'কে, তো এতিয়া ভিডিঅ'টো বলক হৈ থাকক। যিহেতু আপোনালোকক কৈছিলে দাদা 3জন আহিব বুলি আমাৰ পাৰ্টিটোত এটেণ্ড কৰিবৰ কাৰণে, তো ফাইনেলি পাই গ'ল সেই দাদাকেইজন। তো ফাৰ্ষ্ট দাদাজনক দেখাইছোঁ। দাদা নাহিলেচোন, আমাৰ বাইদেউ এগৰাকী আহিছে। এয়া বাইদেউ আমাৰ, এইগৰাকী আমাৰ লগত উপভোগ কৰিব। ছেকেণ্ড আহিছে আমাৰ পানী ককাই, উইভলি ককাই আহিছে আমাৰ লগত উপভোগ কৰিবৰ কাৰণে।
আৰু থাৰ্ড আহিছে আমাৰ লাষ্ট কৰিছে কিন্তু দেই কিন্তু সি ইয়াক নেদেখাওঁ চেহেৰাটো ভালকৈ তো অলপ দেখাইছোঁ বাৰু বুজিব আৰু লাহেকৈ তো এই আহিছে আমাৰ বিপিকাই ফাইনেলি মেইন আমাৰ লগত মানে অলপ ধুনীয়া গান গাব জানে তো দাদাজনক সেইকাৰণে ইনভাইট কৰিলোঁ ইয়াত তো ফাইনেলি ইয়াতে আৰু দাদাজন তো এয়া আমি উপভোগ কৰিম এডৰাচোন এইটো মোৰ ভাইটিটো এয়া কেনেকুৱা লাগিছে ফিলিংছটো ফাৰ্ষ্ট ভিডিঅ' মই বিপি নাখাওঁ বাট নাই সেইটো কথা কোৱা নাই মই তোমাক নাই আজি মোৰ লগত কটোৱা ফিলিংছটো কেনেকুৱা লাগিছে ভাল লাগিছে আজি মানে এটা মানে পুৰা মানে এক্সপিৰিয়েঞ্চটো পুৰা হেপী আছা দিনটো মানে একদম পাহৰিব নোৱাৰোঁ আৰু হয় নেকি হেপী তো তেন্তে মেইন বস্তুটো আমি অ'পেন কৰোঁ সিটো চিটত ব'লা আগৰ চিটত ব'লা তাত ফাইনেলি দেখাইছোঁ কি হৈ আছে কণ্ডিশ্যনটো গৰম হৈ আছে ন লগে বনাই অনাটো এয়া হৈ আছে তো আমি এতিয়া এইটো পিচটো এইটো চব এতিয়া আমি উপভোগ কৰোঁ ইয়াতে গাড়ীত বহি মানে কিছুমান মনৰ কথা পাতি দুয়োজনে আৰু ইয়াৰ পৰা কিছুমান টিপছ ল'ম অলপ মানে কেনেকৈ থাম্বনেইল বনাব লাগে কেনেকৈ কি কৰিব লাগে তো সেইবোৰ অলপ টিপছ ল'ম আৰু পূজাৰ প্লেনিংটো অলপ কৰোঁ তাৰপিছত পূজা চাবলৈ যাওঁ ये मेरे लिए है तो भैया दूसरा खड़ा है तो ये खड़ा हूँ मज़ा लग रहा है अभी मेरा पहला वीडियो है ना ये तो ये खाने से भी बोलता है कि आदमी लोग दम बढ़ता है लेकिन पता नहीं क्या होता है थोड़ा खाता है हम तो अभी एन्जॉयमेंट का वो है मेरा वीडियो शूटिंग हो गया है और आप लोग पूरा सपोर्ट कीजिए मेरे को और मैं बोल रहा हूँ ना मेरे को सपोर्ट करिए और मैं यूट्यूब में इसलिए आ रहा हूँ मैं मेरे खुद के लिए नहीं आ रहा हूँ मैं आप लोगों के लिए आ रहा हूँ जब मेरा वीडियो देखेगा तब आप लोगों को पता चलेगा ओके बाय बाय तो मैं भी टेस्ट करके देखता हूँ कैसा लगता है জমদা মস্তি পুৰা টেষ্টি সঁচাই কৈছোঁ ফ্ৰেণ্ড অকল সঁচাই কৈছোঁ আপোনালোকে খাই চাব না বহুত ভাল লাগে চাকনাটো যে বহুত ভাল লাগে চাকনা নহয় এইটো ডিছটো বহুত ভাল লাগে এইটো আল্টিমেট মানে লাগে বেলেগ ৰেচিপিটো বহুত আল্টিমেট লাগে এয়া আৰু কোনটো পিছ ভাল হ'ব এইটো ভাল হ'ব ন বহুত খালোঁ নহয় এনেকৈ মই বেছি খাই দিলোঁ বহুত ভাল লাগিছে আৰু এইটো পৰিৱেশ দুইজনে এতিয়া মনৰ কথা পাতিছোঁ ন ইমান হালাৰ মাজত খোৱাতকৈ মানে এনেকৈ শান্তিকৈ খাই লৈছোঁ শান্তিকৈ পেটটো খোৱা বস্তুটো শান্তিকৈ খাই ল'ব লাগে শান্তিকৈ খাই লৈছোঁ তাৰপিছত হালাৰ জেগাত যাম পূজা চাম উপভোগ কৰিম বিন্দাছ তাৰপিছত ঘৰলৈ যাম লাৱণ্য লাগিছে সময়কণ লাৱণ্য নে কি বুলি কয় এইটো ধুনীয়া লগা শব্দটো বিউটিফুল লাগিছে ইংলিছত বিউটিফুল ক'ব ন অসমীয়া আমাৰ গঞা ভাষাত কি ক'ব ঝাকাছ লাগিছে আমাৰ এইটো যে সুন্দৰ আমাৰ এই টাইমটো বহুত ঝাকাছ লাগিছে দুইজনে আছোঁ কেৱল দুইজনে আছোঁ এটা নিজান ৰাস্তাত এয়া আমাৰ ভাইটিটোৱে খাইছে এয়া খাই আছে এই কেটেৰিনা বাইক খাই আছে এই দেখো কেটেৰিনা বাইক এই কেটেৰিনা বাইদেউ আছে এই ভাইটিটোৱে খাই আছে আৰু এয়া ককৰা কেনেকুৱা লাগিছে ফিলিংছটো কোৱা এইফালে চোৱা কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে সেইটো কোৱা সোৱাদটো বুজাব নোৱাৰো মানে আৰু কি ক'ম বুজাব নোৱাৰা অনুভূতি তো সেইটোৱে কিন্তু মোৰ মতে যে তুমি এনেকৈ খাই ভাল পোৱা নাই নেকি সিমান কাৰণ তুমি শ্লাইচটো হৈছে মিঠা বস্তু ন মিঠাৰ লগত ককৰা মোৰ বেলেগ কথা মোৰ লগত বিপিকাই আছে আৰু এইফালে আছে বিপিকাই ফুল মিনিংটো কি হ'ব বৰুৱা পুতেক অ'কে মোৰ লগত আছে বিপিকাই তো বৰুৱা পুতেক আছে মোৰ লগত তো দেখাইছিলোঁ ইমানকৈ দেখাই নাথাকোঁ তো এইখিনি ইমানখিনি আছে কেটেৰিনা বাই আছে ইয়াৰ লগত এয়া উপভোগ কৰি আছোঁ আমি এয়া আন্ধাৰ হৈ আছে নিজান এটা ৰাস্তাত আছোঁ আমি কেৱল তুমি আৰু মই এক নিজান ৰাস্তাত আছোঁ লাজ নকৰে ওলাই যাব অ'কে বেলেগ এটা ৰাস্তাত মানে এনেকৈ ককৰা খাই পাইছিলে নে আপোনালোকে অঁ এইটো এই নাই ককৰাটো সেইটো দেখাইছোঁ এইটো কি লাগি আছে এইখিনি ধনিয়া মান ধনিয়া সেইটোৱে আৰু এয়া
যিহেতু মোৰ মোবাইলটো কেমেৰা অফ হৈ গ'ল, বেটেৰী নাই, এয়া আছোঁ আমি ইয়াতে। মই কেনেকৈ দেখাম মোক এতিয়া, তো এনেকৈ দেখাব লাগিব ন? ধৰা উপভোগ কৰিলোঁ, বহুত দিনটো উপভোগ কৰিলোঁ, বহুত চেলেঞ্জ হিচাপে আহিছিলোঁ, ঘৰৰ পৰা ওলাই আহোঁতে পাৰিম নোৱাৰিমকৈ ভাবি আহিছিলোঁ, কিন্তু মানে হিম্মতত আহিলোঁ, হিম্মতটো বহুত কামত দিয়ে। তো আহিলোঁ, দাদাজনক ক'লোঁ, দাদাজনক ক'লে, মই তেতিয়া ক'লোঁ ভিডিঅ' বনাব পাৰিবা বুলি ক'লে। তো ঠিকে আছে, কেতিয়াবা ক'লে দাদাজনে ক'লে মই এনেকৈ লেতেৰা পেতেৰাকৈ আছোঁ ন বুলি ক'লে। তো তেতিয়াহ'লে নালাগে, আপোনাৰ ফেচটো দেখাব নালাগে, তো এনেকৈ বনাম বুলি ক'লোঁ। তো ধুনীয়াকৈ এগ্ৰী হ'ল, ধুনীয়াকৈ বনালোঁ আমি। তো সেইটোৱে আৰু, তাতো এতিয়া ভিডিঅ' চিডিঅ' বনাই পিনি এতিয়া ইয়াত আহিছোঁ, উপভোগ কৰি আছোঁ। তো সিমানেই কথা।